হেল্ল' এভৰিৱান, কি খবৰ? আজি আমি আহিছোঁ ৰঙা নদীৰ পাৰত খানা খাবলৈ। আৰু এয়া আহি আমি ৰঙা নদীৰ পাৰে পালোহি আৰু এয়া আমি গৈ আছোঁ গন্তব্য স্থানলৈ। আৰু এতিয়া আমি সকলো মিলি বস্তু বাহানি উলিয়াত লাগি গ'লোঁ। ৰ'ব, খানাটো কিহৰ কাৰণে খাইছোঁ কোৱাই হোৱা নাই নহয়। অৱশ্যে তেনেকুৱা কোনো কাৰণ নাই, যিহেতু এইটো আমাৰ লাষ্ট ইয়েৰ, সেইকাৰণে ভাবিলোঁ সকলো বান্ধৱী মিলি খানা এটাকে খাওঁ। ইভাগেতো খোৱাই নহয়, তাতে বন্ধও মিলিলে, সেইকাৰণে ভাবিলোঁ খানা এটাকে খাই দিওঁ। আমাৰ ছেমিষ্টাৰৰ প্ৰায়ভাগ ছোৱালী আহিছে, বাকী কেইজনীমান বিশেষ অসুবিধাৰ বাবে আহিব নোৱাৰিলে। আৰু এয়া এইফালে ইহঁতৰ ধেমালিবোৰ দেখিছেনে? আৰু এতিয়া এইফালে ক'ল্ড ড্ৰিংকছ খাবৰ কাৰণে যোগাৰ কৰি থকা হৈছে। আৰু এইফালে তান্নুৱে মোক ভ্লগ বনোৱাত সহায় কৰি দিছে দেই। তাৰপাছত আমি সকলোৱে ফটো মাৰিবলৈ গ'লোঁ। আৰু এয়া আমাৰ মিছ চানিয়া, তাই আমাৰ সকলোকে ফটো মাৰি আছে আৰু মই তাইক ছাতি ধৰি সহায় কৰি আছোঁ। তাৰপাছত আমি লাগিলোঁ ৰিলছ বনোৱা। সেইটো অৱশ্যে নবনালে কেনেকৈ হ'ব, নহয়নে ৰাইজ? আমি অকল ৰিলছেই বনোৱা নাই দেই, মাধৱদেৱৰ তিথি হোৱাৰ বাবে হৰিনাম এফাকিও গালোঁ। আৰু এইফালে তাই কেক নিনিয়াৰ বাবে ভাতকে কেকৰে কাটিছে। এইবোৰ আমাৰ সৰু সৰু ধেমালি, তাতে যাতে কোনেও বেয়া নাপায় দেই। আৰু আমি সকলোৱে ভাত পানী খাই ঘৰমুৱা পখী হৈ ঘৰলৈ আহিলোঁ। বাকী ফ্ৰেণ্ডছ ফৰ এভাৰ। বাই বাই গাইজ, লাভ ইউ অল।